শ্ৰীলংকা আৰু ইণ্ডিয়াৰ মাজত যি প্ৰথমখন টি-20 মেটচ হৈ আছিলে, আজি ইণ্ডিয়া 43 ৰানত জিকিবলৈ সক্ষম হৈ গ'ল। আজি ইণ্ডিয়াই প্ৰথম বেটিং কৰি 213 ৰান কৰিছিলে, 214 ৰানৰ টাৰ্গেট দিছিলে। আজি ইণ্ডিয়াৰ বেটিং বৰ ধুনীয়া কৰে। চুমন গিল, জয়ছোৱালে অপেনিং আহিছিলে, বৰ ধুনীয়া বেটিং কৰিলে। পন্থে বৰ ধুনীয়া বেটিং কৰে, জয়ছোৱালে বৰ ধুনীয়া বেটিং কৰে, সূৰ্যকুমাৰে বৰ ধুনীয়া বেটিং কৰে। ইণ্ডিয়াৰ যি বেটিং স্ক'ৰ কাৰ্ডখন যদি আমি চাব বিচাৰোঁ, জয়ছোৱালে 21টা বলত 40 ৰান মাৰে, চুমন গিলে 16টা বলত 34, সূৰ্যকুমাৰে বৰ ধুনীয়া বেটিং কৰে, 26টা বলত 58, পান্থে ভালেই খেলে, 33টা বলত 49, হাৰ্দিকে ভাল নেখেলিলে, আজি 10টা বলত 9, ৰিয়ান পৰাগে ভাল নেখেলিলে, 6টা বলত 7 আৰু ৰিংকু সিঙে 2 বলত 1, অক্ষয় পেটেলে 5টা বলত 10। আজি শ্ৰীলংকাৰ পাটিয়ানাৰ বৰ ধুনীয়া বলিং কৰে, 4টা উইকেট লয় 40 ৰান দি। আৰু বেটিঙৰ ক্ষেত্ৰত নিচাংকাই বৰ ধুনীয়া বেটিং কৰে আৰু কোনোটা প্লেয়াৰ ভাল নেখেলিলে। আজি ইণ্ডিয়াৰ বলিং স্ক'ৰ কাৰ্ডখন যদি আমি চাওঁ, আৰ্শদীপ সিঙে 2টা উইকেট পায়, মহম্মদ চিৰাজে 1টা উইকেট পায়, অক্ষয় পেটেলে 2টা পায়, ৰবি বিষ্ণুৱে 1টা পায়, হাৰ্দিক পাণ্ডিয়াই উইকেট নাপালে। ৰিয়ান পৰাগে বৰ ধুনীয়া বলিং কৰে, 3টা উইকেট পায়। আজি অসমৰ কাৰণে ভাল কথা, আজি ৰিয়ান পৰাগে উইকেট পাইছে, 3টা উইকেট পাইছে। আজি সূৰ্যকুমাৰে আজি প্লেয়াৰ অফ দ্য মেটচ পাবলৈ সক্ষম হৈ গ'ল। অহা কাইলৈও ছেকেণ্ডখন টি-20 মেটচ আছে, চাবলগীয়া হ'ব সেইখন মেটচ। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব। থেংক ইউ ছ' মাছ।